মই পঢ়া স্কুলখনৰ নাম শংকৰদেৱ শিশু নিকেতন হৰিশিঙা। ইয়াতে শিকিলোঁ মই পঢ়া শুনাৰ লগতে ডাঙৰ অসন্মান কৰা। হাইতা আচাৰ্যই শিকাইছিল ছবি অঁকা আৰু লাটুকী আচাৰ্যই অসমীয়া। মায়া আচাৰ্যই শিকাইছিল ইংৰাজী আৰু দিব্য আচাৰ্যই বহুতো বাহিৰা নজনা কথা। বৰুৱা আচাৰ্যৰ প্ৰিপজিশ্যনৰ কথা আজিও মনত পৰে। হোমৱৰ্ক দিলে কৰিব নোৱাৰিলে পজিশ্যন ডাউনত পৰে। পূৰ্ণিমা আচাৰ্যৰ জতুৱা ঠাঁচ শিকিয়েইচোন ভাল লাগে। বুজাইছিল আমাক হাঁহি ধেমালিৰে, যদিও বা কেতিয়াবা খং কৰে। শিৱানী আচাৰ্যৰ খং বাপৰে বাপ, পিটনত শব্দ উঠে থাপ থাপ। তাইৰ ভয়ত বহু টেমাৰে কপি কপি ৭ জাপ ৮ জাপ। শৰ্মা ছাৰে কৰিব দিয়ে সমান্তৰ প্ৰকৃতিৰ অংক। তেতিয়া ভাবোঁ মই চেছ, আজি মই ধ্বংস। অৰূপ ছাৰে কয় চিন্তা নকৰিবা, শিকাই দিম অংক A to Z, কিন্তু পৰীক্ষাত যদি নোৱাৰা আনিম দীঘল চাইবেট। গীতালি আচাৰ্যৰ সংস্কৃত যেন বিদ্যালয়খনৰ যকৃত। হেমাংগ আচাৰ্যও শিকাইছিল আমাক কিঞ্চিত কিঞ্চিত। হৰমোহন আচাৰ্যৰ মহাদান, কৃষকৰ শস্যৰ যেন প্ৰথম ধান। শিকাইছিল আমাক বৰগীত, ৰাভাগীত, ভূপেন্দ্ৰ সংগীত আৰু জ্যোতি সংগীত। লীলিমা আচাৰ্য দেখোন বৰ মৰমীয়াল, সকলোকে মৰম কৰে। গীতাঞ্জলি আচাৰ্য কম নহয়, তেখেতো এখেতৰ সৈতে একেই। তালুকদাৰ ছাৰৰ বেলেঞ্চ কৰি ভাবোঁ বৈজ্ঞানিকেই হৈ যাওঁ নেকি, কিন্তু আকৌ ভাবোঁ ওহ নো উজ্জ্বল বেটা, ये तेरे बस की बात नहीं। বৰ্ণালী আচাৰ্যৰ ইতিহাস, বুৰঞ্জী আৰু অৰ্থনীতি। মাজে মাজে শিকাইছিল আকৌ বিহু যে আমাৰ সংস্কৃতি। প্ৰধান আচাৰ্যজন হ'ল কিন্তু বৰ মৰমীয়াল, মৰম ধেমালি আৰু মস্তি। খং উঠিলে কিন্তু তেওঁৰ আগৰ পৰা কোনেও নাযায় খাৰী। মনু খুৰাই কৰিছিল বাহিৰা কাম আৰু মিনু বাইদেৱে ভিতৰুৱা। কিৰণ পেহী আছিল অল ৰাউণ্ডাৰ, সকলোকে সহায় কৰা। সকলোকে ক'লোঁ আজি বাই বাই টাটা, চি ইউ এগেইন। যদিও বা কেতিয়াবা ভৱিষ্যতত থাকোগৈ লণ্ডন, আমেৰিকা বা ব্ৰিটেইন। যদি আপুনি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কৰি আৰু যদি কাষত বেল আইকন আছে প্ৰেছ কৰক, যাতে মই নতুন নতুন ভিডিঅ' দিলে অতি সোনকালে আপোনাৰ ওচৰত নটিফিকেশ্যন চাই থাকে। ধন্যবাদ।